বহু সময়ৰ মূৰত অসমীয়া চিনেমা হলত আহিবলৈ ওলাইছে এখন অসমীয়া কমেডি মুভি বিদুৰ ভাই স্বৰ্গৰত লোকেল কমফু 3ৰ পাছত আৰু এখন এনেকুৱা এটা সঁচা কাহিনীৰ ওপৰত আধাৰিত এখন অসমীয়া কমেডি মুভি আপোনালোকে চাবলৈ পাব যিখনৰ টিজাৰ ইতিমধ্যে ইউটিউব চেনেলত যি হেভি বাজেটৰ ইউটিউব চেনেল আছে তাত ৰিলিজ হৈছে আৰু সেই চিনেমাখনৰ নাম হৈছে গোলাইচুৰ। নামটো শুনি হয়তো আপোনালোকৰ মনতে এটা ধাৰণা আহিছে যে হয় এখন কমেডি মুভিয়ে হ'ব। লগতে 17 জানুৱাৰীত এই চিনেমাখন ৰিলিজ দিব। 17 জানুৱাৰীত আৰু এখন চিনেমাৰ ইতিমধ্যে এনাউন্সমেণ্ট হৈ গৈছে যিখন হৈছে কেছ টু নগেন। গতিকে দেখা যাব যে দুয়োখন চিনেমা একে দিনাই ৰিলিজ দিয়ে নে দুয়োখনৰ ডেটৰ মাজত কিছুমান অন্তৰ দেখিবলৈ পোৱা যাব। যা কি নহওক এই চিনেমাখনৰ যি কাহিনী আছে যোৰহাটৰ এটা অঞ্চলৰ সঁচা ঘটনাৰ আলম লৈ পেলাই বনোৱা হৈছে আৰু কাহিনীত কিছু কাল্পনিক অংশও আছে। চিনেমাখনত অভিনয় কৰিছে কেনি বসুমতাৰী। লোকেল কমফুৰ 3ত যি কেনি বসুমতাৰী আছে তেওঁ ইয়াতে এজন পুলিচৰ ৰোল কৰিব। লগতে টনি বসুমতাৰী থাকিব মেইন চুৰ, যিহেতু গোলাই চুৰৰ যি ৰোল কৰিব টনি বসুমতাৰীয়ে কৰিব। তেওঁৰ যিটো লুক টিজাৰত দেখুওৱা হৈছে খুবেই বেছি ধুনীয়া লাগিছে, মই পাৰ্চনেলি খুব বেছি ভাল পাইছোঁ। লগতে বাকী হিমাংশু প্ৰসাদ দাস, বনি দেউৰী, বেদব্ৰত, ইউটিউব জগতৰ কমেডিয়ান বুলি ক'লে আমি বেদব্ৰতক জানোৱেই অসমীয়াৰ। লগতে বলিন বৰা, জয়ন্ত ভাগৱতী, হিমাংশু গগৈকে ধৰি বহুকেইজন ভাল অভিনেতাই এইখন চিনেমাত অভিনয় কৰিব। আৰু চিনেমাখনৰ ৰাইটিং লগতে ডাইৰেকশ্যন কৰিছে ৰক্তিম কমল বৰুৱাই। গোলাইচুৰৰ টিজাৰটো হেভি বাজেটৰ যিটো ইউটিউব চেনেল আছে তাতে ইতিমধ্যে ৰিলিজ কৰিছে। যদি আপোনালোকে চোৱা নাইকিয়া চাই ল'ব, আৰু যদি চাইছে সেইটো যি গোলাইচুৰ আছে গোলাইচুৰে আপোনালোকৰ মনবোৰ চুৰ কৰিব পাৰিবনে সেইটো আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব। পাৰ্চনেলি যদি মই মোৰ কথা ক'বলৈ যাওঁ যে টিজাৰটো চাই মই কেনেকুৱা পালোঁ, মোৰ ক'বলৈ গ'লে অভাৰঅল মই ভালেই পাইছোঁ, কিন্তু তাতে যিজন ইংৰাজক দেখুওৱা হৈছে মই কিন্তু কোনো ফালৰ পৰা সেই ইংৰাজৰ মানুহজনক ইংৰাজৰ যেন লগা নাই। সেই ইংৰাজী বা সেই বিদেশৰ মানুহ যেন কিন্তু মই দেখা নাপালোঁ। বাকী ইয়াৰ ডায়লগ খুবেই ভাল লাগিছে। এটা ডায়লগ আছে টিজাৰটোত, ধৰা পৰিলেহে চোৰ নহ'লে কলাকাৰ। সঁচা কৈছে, ধৰা পৰিলেহে চোৰ নহ'লে কিমান ডাঙৰ এটা কলা যাৰ কলাকাৰ দেখি ব্ৰিটিছ চাহাবে চোৰক সম্বৰ্ধনা জনাব পাৰে। টিজাৰটোৰ বেকগ্ৰাউণ্ড মিউজিকেই হওক, CGI গ্ৰাফিক্স যথেষ্ট ভাল হৈছে। বাকী 17 জানুৱাৰীত মই কৈছোঁ দুখন চিনেমা ৰিলিজ হ'বলৈ ইতিমধ্যে ডেট এনাউন্স কৰিছে। দেখা যাওক কোনখন হয়, কিন্তু গোলাইচুৰ হয়তো ভাল হ'ব বুলি আমি আশা কৰিছোঁ। আৰু এইখনৰ ইতিমধ্যে ট্ৰেইলাৰ ৰিলিজ দিয়া নাই। ট্ৰেইলাৰ যেতিয়া ৰিলিজ দিব, ৰিলিজ হোৱাৰ লগে লগে আপোনালোকলৈ মই এটা ভিডিঅ' লৈ আহিম। ডিচেম্বৰৰ শেষত নতুবা জানুৱাৰী 1ষ্টতে ইয়াৰ ট্ৰেইলাৰ হয়তো আহিব পাৰে। গতিকে ভিডিঅ'টো কেনেকুৱা লাগিলে? মই ভাবিলোঁ আপোনালোকে অসমীয়া চিনেমা জগতৰ কিছু কথা জানি থকাটো ভাল, কাৰণ আমি বহুত চিনেমা চাই থাকোঁ। পুষ্পাটো ইতিমধ্যে আমি দেখিছোঁ হলত ভৰ্তি হৈ চাই আছে। অসমীয়া চিনেমাক আমি ছাপোৰ্ট কৰিব লাগে। এনেকুৱা নহয় যে বেয়া চিনেমা এখন আমি ছাপোৰ্ট কৰিব লাগে, ভাল চিনেমা এখন আমি ছাপোৰ্ট কৰাটো খুবেই বেছি প্ৰয়োজনীয়। আৰু এইখন চিনেমা কেনেকুৱা হ'ব পাৰে, আপোনাৰ কুৱেশ্যন কি মনত আছে কমেণ্ট বক্সত কিন্তু আমাক জনাবলৈ নাপাহৰিব। যি কি নহওক, এটি নতুন ভিডিঅ' আৰু এখন নতুন চিনেমাৰ কাহিনীৰ সৈতে আপোনালোকৰ সৈতে লগ হ'ম। তেতিয়ালৈকে ছাবস্ক্ৰাইব কৰি থ'ব চেনেলটো আৰু এটা লাইক কৰি দিব। ধন্যবাদ।